তো হেল্ল' ফ্ৰেণ্ডছ, মই পুনাক বৰ্মন আৰু আপোনালোকে চাই আছে FPDPR ব্লগ। আৰু নতুন বছৰৰ উপলক্ষে আজি আমি গৈ আছোঁ দিপ্লাই বিললৈ পিকনিক খাবলৈ। আৰু আমি বৰ্তমান উপস্থিত আছোঁ তিনিআলি বজাৰত। মোৰ লগত আছে মোৰ দেউতা আৰু মোৰ খুৰা। আমি এতিয়া বৰ্তমান মাংস ল'বলৈ গৈ আছোঁ। তো কি মাংস ল'ব খুৰা? গাহৰি গাহৰি আৰু মাছ। তো চাই থাকক কিমানখিনি লওঁ, কিমান টকা দাম ইয়াৰ। আৰু এয়া হ'ল তিনিআলি বজাৰৰ চব্জি বজাৰৰ মাজে মাজে গৈ আছোঁ। আপুনি চাওক, এইবিলাক হ'ল চব্জি। কাৰোবাক যদি আজিৰ কাৰণে পিকনিক খাবলৈ চব্জি লাগে তেনেহ'লে ইয়াৰ পৰা লৈ যাব পাৰিব। বহুত চব্জি ইয়াত চাওক। আৰু ফাইনেলি আহি মাংস বজাৰ পাই গ'লোঁ। ৰ'ব, এইপিনে আছে মাংস, গাহৰি মাংস। কিমান কেজি? হা, 300। ঠিক আছে, লৈ আছোঁ মাংস 300 টকা কেজি। এক কেজি মান লৈ ল'ম আমি পুৰা দি খাবলৈ। তো মাংসখিনি লৈ ল'লোঁ, এতিয়া কাটিব এইপিনে দি। আৰু ফাইনেলি হৈ গ'ল মাংস কটা। মাংস ভৰাই আছে চাওক। মাংস লৈ ল'লোঁ আৰু এতিয়া বৰ্তমান গৈ আছোঁ মাছ বজাৰ। ইয়াৰ কাষতে মাছ বজাৰ। তো মাছ লৈ ল'ম। মাংস মাছ 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 ক'ত আছে মাছ? কি মাছ ল'বি? লোকেল মাছটো নাই না? তো মাছ বজাৰত আহিলোঁ, কিন্তু আমাক লোকেল মাছ নাপালোঁ। সেইকাৰণে আমি বাহিৰত ল'ম, অলপমান যাওঁতে ৰাস্তাৰ পিনে লৈ ল'ম। তো এতিয়া যাত্ৰাটো আৰম্ভ কৰোঁ আৰু তাতে গৈ পেলাই গাড়ী লৈ। তো ফ্ৰেণ্ডছ, আৰু আহি ফাইনেলি আমি কোকৰাঝাৰ টাউন পাই গ'লোঁ। আৰু আজি ইমান গাড়ী মটৰ নাই। আজি শনিবাৰৰ কাৰণে বন্ধ, সেইকাৰণে ইমান গাড়ী মটৰ নাই। ছাইডত এইবিলাক বন্ধ, দোকান বেছিভাগে বন্ধ আজি। ইমান গাড়ী মটৰ নাই, নহ'লেতো এইপিনে দি অহাই নাযায়, ভয়ে লাগে। কি আহিবি ভাই, চবতে গাড়ী মটৰ, ইমান গাড়ী মটৰ বহুত বেছি, ভয়ে লাগে আহিবলৈ। তো কোকৰাঝাৰৰ মাজে মাজে গৈ আছোঁ। আৰু আমি গৈ আছোঁ, এইজনী আমাৰ লাজুকী বাইদেউ এইটো। আৰু আমাৰ লগত আছে সেইটো মা, আৰু এইপিনে আছে মোৰ দেউতা, আৰু এইটো ভাগিন। পাপা নাই পাপা। আৰু এইপিনে আছে ভিন্দিও, গাড়ী চলাই আছে। আৰু এই চাইডত আছে মোৰ বাইদেউ। বহুত ৰ'দটো বেয়াকৈ পৰিছে, সেইকাৰণে ইমান ভালকৈ চিনি পোৱা নাযায়। আৰু আহি আমি পুলিচ পইণ্ট পালোঁ। পুলিচ পইণ্ট পাৰ হ'লোঁ। চিনা নাযায় দে।
মোক দেখিলে সেইটোৱে দেখা পোৱা নাযায়। তো যিকি নহওক আমি পুলিচ পইণ্ট পাৰ হৈ আহিলোঁ, এতিয়া অভাৰ ব্ৰিজ পাম আৰু গৈ আছোঁ পিছপিনেদি বহুত ধূলিৰ মাজে মাজে গৈ আছোঁ আৰু এনেকৈ আহি পালোঁ আমি কোকৰাঝাৰৰ অভাৰ ব্ৰিজ। তো ফ্ৰেণ্ডছ ফাইনেলি আহি পালোঁ আমি মাছ বজাৰ আৰু মাছ লৈ আছে দেউতাহঁতে। সিহঁতে মাছ লৈ আছে। কি চালানি না লোকেল? লোকেল দাদা, লোকেল মাছ পয়সা একটা কোনো নালাগে, মাছ গ্যারেন্টি লোকেল মাছ বিচাৰি আছোঁ। ৰ'ব ইয়াতে এটা মাছ পাইছোঁ আমি, বৰ্তমান বিশ্বাস কৰিব পৰা নাই লোকেল নে কি। এইপিনে অলপমান চাওঁ, সব মাছ বজাৰেই মাছ বজাৰ। ঠিক আছে কমল ফাইনেলি কাটি আছে মাছ। দাদা মাছটো কিমান ওজন? এইটো কিমান ওজনটো? 1 কিলো 600 গ্ৰাম। 1 কিলো 600 গ্ৰাম। আৰু কিমান কেজি? 300 টকা। 300 টকা কেজি। 1 কিলো 600 গ্ৰাম হৈছে এই মাছটো। এই মাছটো লৈ আছোঁ আৰু মাছ ল'বলৈ আহিছে মোৰ দেউতা, খুৰা আৰু আমাৰ বাইদেউজনী। তো খামেই ভাই আজি টেষ্টি কৰি। টিকট কিমান দাদা? 200। কাঠ 200 আৰু বাইকৰ? বাইকৰ 50। আৰু ইয়াতে পিকনিক কিবা প্লেচ ফিজ দিব লাগে 100। ঠিক আছে, দাদাহঁতে ক'লে টিকেট কিবা কৰি আছে, সংগ্ৰহ কৰি আছে। আৰু সিহঁতে ক'লে যে টিকটৰ কাৰণে গাড়ীৰ পাৰ্কিং চাৰ্জ এইটো আৰু পিকনিক চাৰ্জ 100 টকা। আহি পালোঁ আমি নেভিললৈ। দেখিবলৈ পাইছে পিছফালে এইবিলাকৰ আগতে যোৱাবাৰ যিহেতু আগৰবাৰ গৈছিলে তাতে বহুত কি কৰিছিলে মানে আপডেট কৰিছিলে ইহঁতে, কিন্তু বৰ্তমান এইবাৰ কৰা নাই, সময় হোৱা নাই চাগে। তো আৰু আমি বৰ্তমান ঠাইটো চাবলৈ আহিছোঁ, ক'ত খাম পিকনিক, ক'ত বহি ভাল লাগিব সেইটো চাবলৈ আহিছোঁ।
আৰু এইজনী হ'ল খুৰাহঁতৰ আৰু এইটো গম পায় এইটো মোৰ মা হয় আৰু এইপিনে আছে খুৰা এইটো খুৰা দুটা ক'ত গ'ল আৰু এনেকৈ ইয়াত উঠিবলৈ হেতা পৰা লাগি যায় প্ৰথম অৱস্থাত তাৰপিছত মাৰি গৈ পেলাই ঠেৰেঙা হৈ যায় তো গৈ আছোঁ চাওক ইয়াৰ পৰিস্থিতি কি অৱস্থা অলমা দলং আমার শিল্পীদের আনছো না আছে গৈ আছে আমাৰ পাপা সেইটো পাপা হাই ক হাই বৰ লাজ কৰে সি হ'ব সিও হ'ব ৰ অলপ ডাঙৰ হ'ব লাগিব তেতিয়াহে সিও হ'ব আৰু চাবে আহি আছে